हेलो फ्रेंड्स एया हल आमी बजार करिब গৈছিলো होलिर कारणे दुकान दिम आमी তিনিজন বন্ধুৱে এতিয়া এইবেলা মুখা হয় ইয়া আমাৰ এজন বন্ধু ইয়া মই আৰু এয়া 3 নম্বৰ পাৰ্টনাৰজন ইয়াৰ মুখটো দেখাব অলপ পিছত ইয়া আমি বস্তুবিলাক প্ৰডাক্টবিলাক ট্ৰাই কৰি আছো টুপি মই পিন্ধিছিলো ইয়া মই প্ৰত্যেকবাৰে টুপি লওঁ এটা ইয়া প্ৰডাক্টবিলাক আমি চাই আছো বহুত প্ৰডাক্ট আছে কি প্ৰডাক্ট লম কি নলম আৰু এটা ডিজাইন আছে আৰু মাজতে অকমান ফুটিও কৰিছো এয়া 3 নম্বৰ পাৰ্টনাৰজন এইবাৰ হোলি মানে আমি যদি দৌল বুলি কওঁ ফাকুৱা উৎসৱটো আমাৰ ইয়াত 4 দিনীয়া হ'ব 13 তাৰিখৰ পৰা 16 তাৰিখতে 13 তাৰিখে গন্ধ উৎসৱ হ'ব আৰু তাৰ পিছত 14 তাৰিখে ভৰদেউল 15 তাৰিখে ভৰদেউল আৰু 16 তাৰিখে খুয়েৰি ফাকুৱা মানে খেলা দিনটো হ'ব তো এই ইহত দুটা বৈভৱ আৰু ৰাজে একদম ইয়াতে ফুৰ্তি কৰি আছে ইয়াত এনেকৈ বজাৰবিলাক কৰি পেলাই এনে বেলেগ বেলেগ দোকান এইবিলাকত গৈছো এবাৰ এইটো নতুন প্ৰডাক্ট আহিছিলে এটা আমি অৱশ্যে নানিলো কিন্তু এটা স্যাম্পল আনিছিলো আৰু এনে চোৱাৰ কাৰণে ইয়া হল আমাৰ দোকানখন এই প্ৰডাক্টবিলাক আমি মিলাই লৈছো ইয়া মই কীৰ্তন ঘৰত এই প্ৰডাক্টবিলাক দামবিলাক মাৰি লৈছো কোনটোত কিমান দাম হ'ব কিমানত বেছিম তো এনেকৈ প্ৰডাক্টবিলাক সেপাৰেট কৰি লৈছো আৰু সজাই লৈছো এই আমাৰ বৈভৱহতৰ বন্ধু আমি একেলগে সেলফি উঠিছিলো ইয়া দোকান আৰম্ভ হৈ গৈছে দোকানত বিক্ৰী হৈ আছে ইয়া কীৰ্তন ঘৰৰ ভিতৰৰ দৃশ্য বিৰাট ভাল লাগে কিমান ফূৰ্তি কৰি আছে মনটো বেলেগ ভাল লাগিছে thank you Krishna ইয়া ৰাতি 12টা এটা মানে বজাৰ পিছৰ বিলাক লৈকে নাচি থাকে যদি আপোনালোকে আহা নাই আহিব ইমান ভাল লাগে মানে একদম দিল খুশ হৈ যায় আহিবচোন বৰপেটাৰ দৌল উৎসৱত Iya, hai. Iya, Bapak.
এয়া দালনৰ সন্মুখত ভিতৰে বাহিৰে সকলোতে হোলী গীত এই আমাৰ দোকানখন সম্পূৰ্ণ ৰূপত আৰু খুব ভাইৰেল হৈছিল ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাও আহিছিল কীৰ্তন ঘৰত আহোঁতে আমাৰ বৈভৱে কৈছিল বোলে মামা স্পেচিয়েল ডিছকাউণ্ট আছে এডিয়াৰ পাছ নকৰাসকলে তো মামাই কৈছিলে ডিছকাউণ্ট দিছে আৰু আমাৰ দোকান একদম ৰাতিলৈকে খোলা আছিলে এয়া ৰাতিৰ দৃশ্য হয় ৰাতি ৩-৪ বজাৰ ভিতৰত হ'ব বা তাৰপিছতো বাৰু গোটেই ৰাতি ২৪ ঘণ্টা খোলা আছিলে এয়া ৰাতিৰ দৃশ্য প্ৰথম দিন বাদ দি নেক্সট দিনা আৰু তাৰ নেক্সট দিনা দুদিন একদম ৰাতি গোটেই ৰাতি খোলা আছিলে আৰু এয়া হ'ল মই একেবাৰে 2019ৰ পিছত হোলী খেলাই নাছিলোঁ এইবাৰ 25ত খেলিলোঁ সময় নাপাওঁ সেইকাৰণে এইবাৰ মানে পুৰা আমাৰ গোটেই বস্তুখিনি বিক্ৰী হৈছে সেইকাৰণে আমি পুৰা হোলী খেলিছোঁ আৰু এইবাৰ খুব ভাল লাগিছে আমাৰ গোটেই ঘৰৰ পৰিয়ালবিলাক চববিলাক আহিছে হোলীৰ দিনাখন এনেকৈ কীৰ্তন ঘৰলৈ আমি খোজকাঢ়ি যাই আছোঁ আৰু এইটো খোজকাঢ়ি যোৱাটো বিৰাট ভাল লাগে ঘৰৰ পৰা এনেকৈ কীৰ্তন ঘৰলৈ খোজকাঢ়ি যায় বাটত বহুত মানুহ পায় এয়া কীৰ্তন ঘৰৰ ভিতৰত আমি এয়া মোৰ বন্ধু এয়া বগৰী এয়া আলু ভাজা ৰাস্তাত দি আছে ফ্ৰীতে খালোঁ এনেকৈ খুব ঘূৰিছোঁ এই কীৰ্তন ঘৰৰ বাহিৰৰ দৃশ্য আমাৰ দোকান চলি আছে তেতিয়ালৈকে দোকান দি আছে ইয়াৰ ভিতৰত মানুহ বহুত ভাল লাগে এয়া মই চেলফি ল'লোঁ
এতিয়া এনেকৈ যাওঁ আৰু আমি লাহে লাহে যাই আছোঁ ঘৰে ঘৰে আৰু এইটো গুণহঁতৰ মোৰ লগত আছে বহুত ফূৰ্তি কৰিলোঁ আজি ইমান বহুত ভাল লাগিল ইমান বছৰৰ মূৰত ভিডিঅ' হৈ গ'ল হাতত ধৰা এয়া গোসাঁই আহি আছে আৰু এয়া ঘূৰাব কীৰ্তন ঘৰৰ ভিতৰত এনেকৈ আহে ধুনীয়াকৈ লৈ আহে ৰাস্তাইদি 3টা গোসাঁই ঘূৰাই এনেকৈ ৰাস্তাত গামোচা পাৰি দিয়ে আৰু এই গামোচাখন ধুনীয়াকৈ ৰাখি থয় ভকতৰ পদৰ এয়া বম মাৰিছে Papa, kalau mungkin sah. এয়া ফ্ৰী পাৰ্কিং হয় ইয়াত পইচা নালাগে ফ্ৰীতে পাৰ্কিং কৰি দিছে ৰাখলৰ ইয়াতে এয়া ৰাঙাডিমা এয়া আমি 3টা আমি এতিয়া মেলা বজাৰখন চাইছোঁ আমাৰ দোকান চোকানটো শেষ গোটেইখিনি শেষ ঘৰ ঘূৰোৱা শেষ হোলীও শেষ আকৌ গোটেই শেষ 4 দিন গ'ল আৰু আহাবাৰ 5 দিন হ'ব আমি সেইকাৰণে অলপ ফ্ৰেণ্ডকেইটা 3টা ফুৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ আহাবাৰ আকৌ লগ পাম এনেকৈ হোলীত